নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আছামিজ জুৰি ব্লগ এণ্ড কেক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াৰ ৰাতিপুৱাই চাপ্লাইৰ পানী আহিলে পানী ধৰিলোঁ আৰু ইয়াৰ চাওকচোন ৰাতিপুৱা আকাশখন একেবাৰে আন্ধাৰ যেন হৈ আছে। আৰু বাটতো এটাও মানুহ নাই আজি, কাৰণ কি জানেনে, এনে মানুহ থাকে কাৰণ এয়াই বৰষুণ দি আছে টুপটুপকৈ। ৰাতিপুৱাই বৰষুণ যাক আহিলে বৰ দিগদাৰ হয়। আৰু এইফালে গছৰ ডালপাতবিলাক বতাহত দেৰি হৈ আছে। আৰু এয়া জিলাপি আনিছিলে মানুহজনে, মিঠাই। এনেদৰে আমি ৰাতিপুৱা চাহখিনি খালোঁ আৰু আমাৰ বাবুও চাহ খাই আছে। সেই জিলাপি খাই ভাল পায়, তাক দিছোঁ আৰু সি ভাল কৰি খাই আছে। আৰু এইফালে ৰাতিপুৱা আমি ভাত নাখাওঁ যিহেতু এয়া মই ৰুটি বনাইছিলোঁ আৰু বুটৰ দাইল বনাইছিলোঁ, এনেদৰে খাই আছোঁ। আৰু ইয়াতে এটা বস্তু চাবচোন, মই যে ভিডিঅ' কৰি আছোঁ আমাৰ বাবুৱে নাজানে, আৰু তাক দেখাৰ লগে লগে সি কেনেকুৱা কৰিব আপোনালোকে চাবচোন। সি গমেই পোৱা নাই ভিডিঅ' কৰা। আৰু চাওক, সি অকস্মাত লাজ পাইছে, তথাপি সি লাজকৈ খাইছে। আৰু আমি দুটা খাই আছোঁ। ৰাতিপুৱা বৰ ৰ'দ দিলে যিহেতু কাপোৰকেইখন মানুহকে ধুই দিলোঁ। এতিয়া ৰ'দ ওলাইছে লাহে লাহে, সেইকাৰণে কাপোৰখিনি ধুলোঁ। আৰু দুপৰীয়া সাজৰ বাবে এয়া চব্জি, তাৰপিছত এয়া কণ বিলাহী আৰু এয়া গছৰে বেঙেনা আছিলে, তাকে কাটিলোঁ। আৰু ইফালে পিঁয়াজ, তেজপাত, জ্বলা এনেকৈ ৰেডি কৰি লৈছোঁ বনাবলৈ। আৰু এয়া দাইলখন হ'লে বহাইছোঁ। দাইলখন প্ৰথমতে দাইলখনে বনালোঁ আৰু ইফালে চাহ বহাই দিছোঁ মা আৰু মোৰ কাৰণে। দুপৰীয়াৰ চাহকাপ আমি এনেদৰে খাওঁ, ৰঙা চাহে খাওঁ। আৰু ইয়াৰফালে ভাত বহাই দিলোঁ। ভাতটো হৈ গ'লে কথা নাথাকে। তাৰপিছত এয়া চব্জি বনালোঁ, চব্জিখিনি হৈ আছে লাহে লাহে। চব্জিটো বহাই দিলোঁ, লৰাই আছোঁ চব্জিটো। তাৰপিছত এয়া বেঙেনা ভাজিলোঁ, গছৰ বেঙেনা গৰম গৰম তেলত ভাজি খাই ভাল লাগে, তাতে যদি অকণমান জ্বলা দিয়ে আৰু খাই ভাল লাগে। তাৰপিছত এয়া সৰু বিলাহীখিনি প্ৰথমতে তেল দি ভাজি লৈছোঁ। আৰু আমাৰ এইফালে টক বুলি কয়, আপোনালোকে কি কয় ক'বচোন। আৰু ধুনীয়াকৈ ভাজিছোঁ। তাত এয়া জিৰা অকণমান দিছোঁ, জ্বলা দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু এতিয়া ইয়াত এটা বস্তু দিব লাগিব, তেতিয়া ইয়াৰ টেষ্টটো আহে। এয়া মই দিছোঁ অকণমান গুড় দি পেলাই এইখিনি লৰাই কিনে পানী দিলে ইয়াত খাই বিৰাট ভাল লাগে, টেষ্টি লাগে খাই। আপোনালোকে এনেকৈ খাইনে ক'বচোন। এনেদৰে খাওঁ। আৰু ইয়াৰ আবেলি আহিলোঁ আমাৰ নলবাৰীৰ ওচৰত থকা ভি-মাৰ্টত এয়া বিহুৰ বজাৰ কৰিবলৈ। আৰু ইয়াত ঢেৰ কালেকশ্যন আছে, ময়ো চাবলৈ আৰম্ভ কৰিছোঁ। এয়া টি চাৰ্ট আছে, তাকে চাই আছোঁ কি পচন্দ হয়, চাই লওঁ এবাৰ, তাৰপিছত ল'ম। প্ৰথমতে প্ৰডাক্টবিলাক চাই লৈছোঁ কি কি আছে। আৰু ইফালে যাই আছোঁ, মানুহো যথেষ্ট হৈছে। আৰু এয়া আমাৰ মহিলাসকলৰ বাবে কালেকশ্যন বহুত আছে। এয়া কুৰ্তি চাই আছোঁ মই, ইমান ধুনীয়া লাগিছে, কোনযোৰ লওঁ এনেকুৱা লাগিছে। তাৰপিছতে চাই আছোঁ ইফালে। আৰু এয়া পিংক কালাৰযোৰ বঢ়িয়া লাগিছে, তাকে মোৰ তাত হয়নে নহয় চালোঁ। এয়া জোখ-মাখ হয়নে নহয় ঠিকদৰে ভালদৰে চাব লাগিব, যিহেতু ৰেডিমেড হয় কাপোৰ, সেইকাৰণে এবাৰ গাত লৈ চালোঁ। এনেকৈ প্ৰথমতে চাই লওঁ প্ৰডাক্টখিনি, পিছত কিনিম। কি কালেকশ্যন আছে চাই লৈছোঁ। এনেদৰে চাই আছোঁ আৰু বহুতে চাই আছে, মানুহ বজাৰৰ কাৰণে বিহুৰ। আৰু ইফালে চাই আছোঁ আকৌ কি কালেকশ্যন আছে, এবাৰ চাবচোন। গ্ৰীণ কালাৰৰ ধুনীয়া কুৰ্তি আছে, এক কালাৰৰে পূৰা, তাকে চাই আছোঁ চাইজবিলাক। ইফালেও এয়া বাচ্চাবিলাকৰো আছে। তাৰপিছতে এয়া গ্ৰীণ কালাৰৰ টি চাৰ্টৰ নিচিনা এনেকুৱা হাফ, এয়া চাই আছোঁ। কালাৰবিলাক ছেম হয়, সেইকাৰণে কেতিয়াবা ভালো লাগে বেয়াও লাগে, আৰু একে কালাৰ যেন লাগে। চাই আছোঁ আৰু ইফালে তেনেহ'লে আহিছোঁ।